প্ৰহেলিকা তুমি তুমি নোৱাৰি লো ভাঙিব আছে যে তোমাৰ ভূবাস মোৰ প্ৰতিটো গানত জানো মোৰ মৌন মাতে মাতে তোমাক কাষলে আহিবানে তুমি আজি। Hello friends, welcome back to my YouTube channel আৰু আপোনালোকে চাই আছে মোৰ সেকেন্ড ব্লগ। এইটো হৈছে মোৰ সেকেন্ড ব্লগ। প্ৰথম ব্লগটো কৰিছিলোঁ, তাৰপিছত এতিয়াতো সেকেন্ড কৰিবলৈ লৈছোঁ। ঘৰতে আছোঁ যিহেতু সেইকাৰণে ঘৰৰ পৰাই কৰিছোঁ। সকলো আপোনালোক ভালে আছে, ছেফ আছে, সদায় এনেকৈ ভালদৰে থাকক। প্ৰথমটো ব্লগ কৰাৰ পিছত এইটো ব্লগ পিছৰবাৰ কৰিছোঁ। প্ৰহেলিকা তুমি তুমি নোৱাৰি যিটো ব্লগৰ কাৰণে বেলেগ ক'তো ওলাই যাব নোৱাৰি, সেইকাৰণে ঘৰতে কি কৰোঁ সেইকাৰণে দেখাব লগা হৈছে। আৰু ঘৰত বিশেষ একো কামো নকৰোঁ, একো কাম নাই। আহিলোঁ ভিতৰলৈ, কেৱল কৰিবলৈ একো কাম নাই, সেইকাৰণে এনেকৈ ঘৰতে বৰ হৈ আছোঁ আৰু ক'তো যাবও নোৱাৰি। সেইকাৰণে এনেকৈ আৰু যি টি কৰি মেলি ঘৰতে ব্লগ কৰি আছোঁ। চাই থাকক তেতিয়াহ'লে মই কি কৰোঁ। দেখিছে ফ্ৰেণ্ডছ, আজি কেনেকুৱা ক'লা মূলা কৰি আনিছে, মানে আজি বৰষুণ দিবই। এয়া চাওক কিমান ধুনীয়া লাগিছে ন দেখিবলৈ। এইকেইদিন ইমান ৰ'দ দি আছিলে, আজি বতাহজাক পাই ভিতৰত সোমাই আছিলোঁ, লগালে ওলাই আহিছোঁ বতাহ ল'বলৈ। ইমান ধুনীয়া লাগিছে, এতিয়া ক'লা মূলা কৰি আনিছে, পূৰা বৰষুণ দিব যেন পাইছোঁ। পটকৈ দি দিলে, প্ৰায় ৰ'দেই দি আছিলে বহুত দেৰিলৈকে, পটকৈ মানে এনেকুৱা ক'লা কৰি আনিলে। এই ভিতৰত থাকোঁতে গমেই পোৱা নাছিলোঁ, এতিয়া ওলাই আহোঁতেহে গম পাইছোঁ এনেকুৱা হৈছে বুলি। ফাইনেলি দেখিছেনে কিমান ভাল লাগিছে। আমি ভিতৰত আছিলোঁ সেইকাৰণে গমেই পোৱা নাছিলোঁ কি হৈ আছিলে। পটককৈ বাহিৰলৈ চাই দেখিছোঁ ক'লা কৰি আনিছে, আৰু ইমান দিন এনেকুৱা বতাহ এজাক পোৱা নাই, অকল ৰ'দেই দি থাকে। সেইকাৰণে একদম বাহিৰলৈ দৌৰি আহিছোঁ বতাহ যাক মানে দেখি, আৰু একদম ক'লা মূলা কৰি আনিছে। ক'লাকাষ দেখিছেনে, তো একদম ক'লা মূলা কৰি আনিছে, ভাল লাগিছে বাৰু। চাই থাকক অকণমান দেৰি কেনেকুৱা কি হয়, মই দেখাই থাকিম সকলোকে ধুনীয়াকৈ। দেখিছেনে ইমান ধুনীয়া লাগিছে। মই এতিয়া ভিতৰলৈ যাওঁ, ইমান বৰষুণ দিবলৈ ষ্টাৰ্ট কৰি দিছে। বৰষুণ ষ্টাৰ্ট হৈ গ'ল আৰু আমি ভিতৰলৈ গুচি আহিছোঁ। নহ'লে বৰষুণত তিতি পিনে জ্বৰ কৰিবলৈ মন নাই, আৰু এতিয়া জ্বৰ হ'লে ডক্টৰৰ ওচৰলৈ গ'লে লগালগ ক'ব তোমাৰ কৰোণা হৈছে, চাউল তেতিয়া ন, সেইকাৰণে লগালগ ভিতৰলৈ গুচি আহিছোঁ সোনকালে। হ'ব আপোনালোকক। হেল্ল' ফ্ৰেণ্ডছ, গুড ইভিনিং। এতিয়া মই আপোনালোকক ব্লগ কৰিব নোৱাৰিলোঁ কাৰণ মই অলপ শুই দিলোঁ। আপোনালোকক দেখাইছিলোঁ যে অলপ ক'লা মূলা কৰি আনিছিল, তেতিয়া বৰষুণ দিয়া অলপ সময়ৰ পিছতে খুব ৰ'দ দিলে। তাৰপিছত আকৌ সেয়া বৰষুণ অলপ দিয়াৰ পিছত বৰষুণ পূৰা জোৰত দি দিবলৈ ধৰিছিলে। ভাবিছোঁ চাগে শেষ নহ'বই, কিন্তু শেষ হ'ল আৰু এতিয়া। সেইকাৰণে এতিয়া ব্লগটো তাৰ আগত কৰিম বুলি ভাবিছোঁ, যদিও মানে কৰিব নোৱাৰিলোঁ, বৰষুণৰ পূৰা চাউণ্ড আহি আছিল। সেইকাৰণে এতিয়া ব্লগটো কৰি দিলোঁ। আপোনালোকে চাই থাকক বাকী কি কাম কৰোঁ আৰু সেয়াই আৰু। হেল্ল' ফ্ৰেণ্ডছ, কালি মই ব্লগটো শেষ কৰিব নোৱাৰিলোঁ, সেইকাৰণে ভাবিলোঁ আকৌ কাইলৈ যোনটো কৰিম সেই ক্লিপটো মই মাজত এড কৰি দিম। সেইকাৰণে এতিয়া মই মাজতে এনেকৈ কৰি দিছোঁ। আজি কি কৰোঁ আপোনালোকক দেখাই যাম। থেংক ইউ। ফ্ৰেণ্ডছ, আমি যাবলৈ লৈছোঁ নামঘৰ, মন্দিৰ। তালৈ যাব লৈছোঁ, মই আৰু আইতা যাম। মানে চাকি দিবলগীয়া আছে, সেইকাৰণে দি আহিম আৰু। সেয়া আমি ফাইনেলি পাই গ'লোহি আমাৰ মন্দিৰ। এতিয়া মই মন্দিৰত দিম চাকি, তাৰপিছত গাখীৰ ফুল এনেকৈ কিবাকিবি দিম, আপোনালোকক দেখাই যাম। সেয়াই আৰু এতিয়া আহি পালোহি বৰ্তমান। গামোচাখন লৈ লওঁ, নহ'লে আকৌ ভাল নালাগে নহয়, মানে সেয়া আপোনালোকে চাই থাকক মই কি কৰোঁ এতিয়া।
ফ্ৰেণ্ডছ আমি ঘৰ আহি পাই গ'লোহি। হেল্ল' ফ্ৰেণ্ডছ, তেতিয়াহ'লে আমি এতিয়া মই এই ব্লগটো সামৰি দিওঁ। যদি ভাল লাগিলে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব আৰু আপোনালোকে মোক মৰম দি যাব। থেংক ইউ।